দিনৰ দিনটো কাম কৰি কৰি মই আজৰি নাপাওঁ অলপমান শুবলৈ লওঁ হে মোবাইলটো সন্মুখত লৈ লৈ ছাগলীৰ নিচিনা বেবাই থাকিব ইণ্ডিয়ান আইডলৰ অডিশ্যন দিবলৈ সময় নাই তাইৰ এনি টাইম গান গাব এনি টাইম গান তাইৰ অকল মোবাইলটো লৈ লৈ এইখিনিতে মোবাইলটো লৈ লৈ খালি গান তাইৰ সময় নাই নি তহঁতৰ মানুহবোৰৰ ডিষ্টাৰ্ব হয় নহয় অলপ ভাবি চাব নোৱাৰ হা মই আকৌ তুমি শুই আছিলা বুলি গম নাপাওঁ হয় মই মানে ইউটিউবৰ চেনেলত পোষ্ট কৰি লৈছো হ'ব দিয়া পিছতকে কাম হ'ব দিয়া তুমি কোৱাগে ঐ গানটো দিলি না চেনেলত নাই এতিয়া গাম হয় নি অথনি বা কি কৰি আছিলি এতিয়া পঢ়াৰ সময়ত গান গাবি পঢ়া টাইমটো কিল কৰিব লাগিব ঠিকে আছে বঢ়িয়া বাপেৰ সংগে ৰখ তোৰ কথা তাই চিনেমা চোৱাৰ ডেডিকেশ্যন চাও ইমান ডেডিকেশ্যন যদি পঢ়াত কেতিয়াবা দেখালিহেঁতেন এতিয়া একো এক্সাম নাই কাৰণেহে মাইণ্ডটো অকমান ফ্ৰেছ কৰি লওঁ ফাৰ্ষ্ট চেমৰ এক্সামটো দিয়ে তোৰ আৰু জীৱনত দিবলগীয়া একো এক্সাম নাই নহয় জীৱনটোলৈ শেষ তোৰ কলেজ তোৰ আৰু একো এক্সাম নাই শেষ মজা কৰ তই আৰু কিতাপবোৰ ভয় চাঙত তুলি থ কেলে কিতাপবোৰ ইনে আৱৰ্জনা কৰিবলৈ তুলি থ এক্সামত কিমান পাত এতিয়াহে মজাটো উলিয়াম মই তোৰ সাধি পাইছ এনেকৈ এজনী মাৰ একো এটা কাম কৰিব নিদিওঁ তাহাঁতৰ পঢ়াত কষ্ট হ'ব বুলি কিন্তু নাই আমাৰ ছোৱালীয়ে একো বুজি নাপায় সেইবোৰ তহঁতি সোণৰ চামুচ মুখত লৈ জন্ম হৈছে যে তহঁতৰ নিচিনা আমাৰতো আগতে ইমান সুবিধা নাছিল কি কষ্টত পঢ়ি আহিছো আমিহে জানো সেইকাৰণে পঢ়াৰ মূল্যও বুজি পাইছিলো দিনটো ঘৰৰ কাম কৰিহে ভাত মুঠি খাব পাৰিছিলো বুজি পালি আমি 11-12 কিলোমিটাৰ খুচকে স্কুললৈ গৈছিলো স্কুলৰ পৰা আহি ভাত বনাই ভাত খাই তাৰ পাছত সবজি বিক্ৰী কৰিবলৈ গৈছিলো গম পালি নে সবজি বিক্ৰী কৰি আহি ঘৰলৈ ঘূৰি আহি চাকিৰ খলিটাৰ তলত পঢ়ি ডাঙৰ হৈছো আমি ইমান পঢ়িবলৈ আগ্ৰহ হৈছিল কিন্তু মোৰ পেটত যে ছোৱালী জন্ম পালি তই উফ গাড়ী এটা লৈ ল আৰাম পাবি অলপমান নালাগে কিয় যদি গংগে হেৰি চাহ খাবা নি তুমি চাহ একাপ বনাওঁগে কিন্তু চাহৰ লগত খাবলৈ একো নাই জানানে কি খাবা বাৰু কিবা এটা বনোৱা নহ'লে ভাল লাগিব মইতো বনাব একো নাজানোৱে বনোৱা না তুমি কিবা এটা তহঁতিতো একো নাজানো চবটো মইহে পাৰো ঘৰৰ চাকৰটো মইহে চবটো মইহে কৰিব লাগে মই মাৰ চব পেটৰ পৰা শিকিছো চব বনাবলৈ চব কৰিবলৈ মই মাৰ পেটৰ পৰা শিকিছো তই শুই থাক আৰাম কৰ মোবাইল টিপ আৰু একো শিকিব নালাগে দিন দুনিয়াৰ কাম চাকৰ ফটোৱা মোক তহঁতি চবে মিলি মোক চাকৰ বুলিহে হ'ব চাকৰে কিবা এটা বনাই আনোগে সৰু থাকোঁতে ঘৰত কাম ইয়ালৈ আহি ইয়াত সৰুতে আম্মা আব্বাহঁতৰ কষ্ট ইয়াত থাকোঁতে ল'ৰা ছোৱালীবোৰে মোক চাকৰ খটুৱাই মাৰিছে বাপেৰটো মোক চাকৰ বুলি ভাবেই তহঁতি মোক চাকৰ বুলি ভাব বাকীবোৰ একেই সদায় যিবোৰ কয় সেইবোৰেই আপোনালোকে ভাবি লওক আৰু কি কৈছে